জনাইছে মুঠৰে গুৰুত্বপূৰ্ণ খবৰ দৰং জিলাৰ ধুলা অঞ্চলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড গৃহস্থৰ মুখত চেপি ধৰি লুটি লৈ যায় কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি ঘটনাৰ মাত্ৰ 12 ঘণ্টাৰ ভিতৰতে এজনক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ধুলা আৰক্ষী থানাৰ অন্তৰ্গত পনিয়াখাট গাঁৱৰ টাংনি অঞ্চলত সংঘটিত হৈছে এই ডকাইতি কাণ্ড জানিব পৰা অনুসৰি গাঁওখনত কীৰ্তন কাৰ্যসূচী চলি থকাৰ বাবে অধিকাংশ লোকে এই অনুষ্ঠানত উপস্থিত আছিল এই সুযোগতে নিশা প্ৰায় 8 মান বজাত ৰাজেশ সাহা নামৰ লোকজনৰ ঘৰত প্ৰৱেশ কৰে ডকাইতৰ এটা দলে ঘৰত থকা এগৰাকী মহিলা আৰু এটা শিশুৰ মুখ চেপি ধৰি চিঞৰ বাখৰ কৰিলে হত্যা কৰাৰ ভাবুকি দিয়ে ডকাইতসকলে মুখত কলা কাপোৰ পিন্ধি অহা ডকাইতৰ দলটোৱে ভয় দেখুৱাই মহিলাগৰাকীৰ পৰা চাবি লৈ ঘৰৰ আলমাৰী আৰু আজবাব খুলি তালাচী চলায় ইয়াৰ পিছতেই নগদ ৩৮,০০০ টকা আৰু অলংকাৰ সহ কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি লুটি লৈ পলায়ন কৰে ডকাইতৰ দলটোৱে ঘটনাৰ খবৰ পাই ধুলা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ইতিমধ্যে ডকাইতি কাণ্ডৰ 12 ঘণ্টাৰ ভিতৰতে হাইদৰ আলী নামৰ এজনক কৰায়ত্ব কৰিছে আৰক্ষীয়ে লগতে দুটা মোবাইল ফোন উদ্ধাৰ কৰে আন জড়িত লোকসকলক ধৰিবলৈ অব্যাহত আছে আৰক্ষীৰ অভিযান এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এতিয়া বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যই মই কীৰ্তনত যাব ওলাইছোঁ তাৰপিছত দৰ্জাটো খোলাই আছে তাৰ ল'ৰাটোক কৈছে জামা পেণ্টটো কৰি ৰেডি হয় মই কলবৰত যাম মুখটো ধুওঁ তাৰপিছত ঘৰটা লগাম সেইকাৰণে ঘৰটো খোলাই আছে এই 9জন মানুহ মানে আগতে 9জন গুণা নাই পিছত আৰু কি গুণছোঁ এটা এটাকৈ বাহিৰ হৈছে তেতিয়া গুণছোঁ ঘৰত একেবাৰে গোটেইকেইটা একেলগে ঘৰত সোমাই গৈছে ঘৰত সোমাই গৈ তাৰপিছত মোকে হেঁচা মাৰি ধৰিছে হেঁচা মাৰি ধৰি লৈ আহিছে লৈ ক'ত সোণা গইনা কিমান আছে পইচা পাতি গোটেইকেইটা দিব তাৰপিছত ল'ৰাটোক মোক হেঁচা মাৰি ধৰিছে ল'ৰাটোক মোক কান্দি দিছে ঘৰতে কান্দি দিছে পৰে মই ল'ৰাটোক ধৰিছোঁ ধৰাৰ পিছত মোক হেঁচা মাৰি ধৰিয়ে আছে মুখটো চাৰা নাই আৰু ধৰিয়ে আছে তাৰপিছত তাৰ গোটেইকেইটা একেবাৰে ঘৰত যি আছিল ডয়ে টয়ে যি যা আছে গোটেইকেইটা একেবাৰে চানা মাৰিছে মানে যা পাইছে গোটেইকেইটা লৈ গৈছে তাৰপিছত লৈ বাহিৰ হৈছে তাৰপিছত আৰু কৈ আছে যে আটা পাৰিলে আবার ঘূৰি আহিব আটা পাৰি নাপাৰিব চুপচাপ থাকে আটা পাৰিলে ঘূৰি আহিব আপোনাৰ পৰা কি বস্তু লৈ গৈছে ২৮,০০০ টকা লৈছে ৩৮,০০০ টকা লৈছে আৰু সোণা গহনা মোৰ আটা আছিলোঁ সোণা সেইটো লৈছে 4টা চুৰি লৈছে 3টা খাৰু লৈছে 2টা আঙঠি লৈছে আৰু তেওঁলোকৰ তাত হঠিয়াৰ আছিল নেকি হাতত ডেগাৰ আছে সেইকাৰণে মই একো কোৱা নাই চুপচাপ লিখি দি আছোঁ ভয়তে আৰু একো কোৱা নাই হাতত ডেগাৰ আছে গোটেইকেইটা লাঠি আৰু ডেগাৰ গোটেইকেইটা তেওঁলোকে মুখত কিবা মুখত কলা কাপোৰ বান্ধি আছে গোটেইকেইটা মুখ বান্ধি আছে মুখটো চিনা নাই চকু কেতিয়া ওলাই আছে আৰু মুখটো চিনি পোৱা নাই দাদা আপুনি 8টামান বজাত মানে কীৰ্তন হৈ আছে মই মানে ক'লোঁ যে মই কীৰ্তনটো চাই আহোঁ তোমালোক মই আহিলে তোমালোক যাব এইটো কৈ মানে মই মন্দিৰত গ'লোঁ মন্দিৰত যাই মোটামুটি আধা ঘণ্টা হোৱা নাই 20-25 মিনিটমান হৈছে আৰু কি তাৰপিছত তাৰ পৰা হাল্লা শুনিলোঁ এই ডকাইতি আহিছে মই ভাবাও নাই যে মোৰ ঘৰত মানে ডকাইতি আহিব তাৰপিছত মানে মই দৌৰি আহিলোঁ তাৰ পৰা মন্দিৰৰ পৰা দৌৰি আহোঁতে মানে চাওঁ যে মই ফাৰ্ষ্টত কৈ আছে পচন মানে মোৰ ল'ৰাৰ নাম ৰচন তাৰপিছত মানে চাওঁ যে মোৰ ঘৰতে মানে ডকাইতি সোমাইছে আৰু চাওঁ যে চব লণ্ড চব কাপোৰ কানি চব মুখে কি কৰিছে টকা আছিল সোণৰ গহনা আছিল আৰক্ষী এতিয়ালৈ মানে আৰক্ষী কেতিয়া খবৰ দিয়াৰ লগে আহিছিল আৰক্ষী লগালগ আহিছিল লগালগ অহাৰ পৰা মোবাইলটো লৈ গৈছিল মোবাইলটো আপোনাৰ ট্ৰেক কৰাৰ পিছত আপোনাৰ এই ঠেকেৰাবাৰী তাতে বাঁহৰ জোপা আছে তাত যাই পাইছে আর কি রাতে মানে ফরেন্সিক মানুহগুলো আহিছে তাতে মানে কি করছে তাৰপিছত মানে ৰাতি মোটামুটি 1-1.5 মান বজাত এতিয়া প্ৰশাসনৰ ঠিকে আছে সিহঁতে মানে
মানে ষ্টেটমেণ্ট ঠিকে লৈছে আৰু ঠিক আছে। এই যোৱা ৰাতি মানে আমি মন্দিৰত আছিলোঁ, মন্দিৰত থাকাত মন্দিৰৰ পৰা আহিলোঁ, আহোঁতে আমাৰ এই সন্মুখত বাৰিণ্ডাত দুটা মানুহ থিয় দি আছে। মই ভাবিছোঁ এই ধান চান কিনেতো টকা কিমান ধানৰ টকা নিবৰ কাৰণে আহিছোঁ। তাৰপিছত এইটো গছৰ পৰা এটা বেল পৰছে, তো বেলটো মই আনিবলৈ গৈছোঁ, তেতিয়া ডকাইতগিলা ওলাই গ'ল। তেখেতে হাতত মানে ডেগাৰ আছিলে, যাই পেলাই মোক ঢাকা মাৰি পেলাই দি সিহঁতে এইফালে পাৰ হৈ গুচি গৈছে। কেইজন আছে? মানুহ ধৰক ঘৰৰ পৰা 7জন ওলাইছে, ঘৰৰ পৰা, আৰু দুটা আগফালে বাৰিণ্ডাত থিয় দি আছিলে। তেওঁৰ লগত কিবা আছিল নেকি হাতে? ডেগাৰ ডেগাৰ আপোনাৰ লগত হেৰি হৈছিলে, ঢাকা থাকি হৈছে? হয়, এইটো গেটত এইফালে মই ধৰিছোঁ, ঢাকা মাৰি পেলাই দিছিলোঁ। দৰং দলগাঁৱৰ পৰা যুগল চন্দ্ৰ বড়ো ৰিপৰ্ট, তেজছ ভাৰত।